বহুদিনে অসম্পূৰ্ণ অৱস্থাত ডিপ্লু দলং ডিপ্লুৰ পৰা দাধৰালৈ যোগাযোগৰ প্ৰধান মাধ্যম এই দলং চূড়ান্ত বঞ্চনা এইবাৰ সৰত কেছে তথা স্থানীয় লোক শীঘ্ৰে নিৰ্মাণৰ দাবী স্মাৰকপত্ৰ কাৰ্বি পৰিষদীয় সচিবালয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বিশ্বজিৎ হানছেৰ মৃত্যুত শোকসভা পৰিয়ালটো উপযুক্ত ব্যক্তি উক্ত পদবীত শীঘ্ৰে মকৰল কৰাৰ ঘোষণা মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙৰ বন্তি প্ৰজ্বলন আৰু জিএনএম নাৰ্ছৰ প্ৰথম বাৰ্ষিক শপত গ্ৰহণ সমাৰোহ প্ৰথমে লেডি অৱ দ্য লেম্প ফ্লৰেন্স নাইটিংগেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ আৰু কিমান সহিব সহনশীলতাৰো এটা সীমা আছে ডিপ্লু নৈ ওপৰত দলং নিৰ্মাণৰ নামত চূড়ান্ত অৱহেলিতভাৱে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰাকৈ পেলাই থৈ আহিছে দীৰ্ঘদিনে বহুদিনে এই বঞ্চনা অসহনশীল হ'ল এবাৰ কেএছএ তথা স্থানীয় লোকৰ কাজিৰঙা কেএছএ ডিষ্ট্ৰিক্ট কমিটি আৰু কেএছএ কাৰ্বি আংলং কমিটিৰ নেতৃত্ব তথা সদস্যবৰ্গ আৰু স্থানীয় লোকসকলে মিলি কাৰ্বি পৰিষদীয় চৰকাৰৰ দীৰ্ঘদিনীয়া বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদী হৈ উঠিল কাজিৰঙা যুটীয়া সম্প্ৰসাৰিত সভাত অঞ্চলটোৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা বিলোচনা কৰি ডিপ্লু নৈৰ ওপৰত দলং নিৰ্মাণ কাৰ্য আৰম্ভ কৰি পেলাই থৈ দিয়া কাৰ্যত পৰিষদীয় চৰকাৰৰ বিৰুদ্ধে সৰব হ'ল কেএছএ তথা স্থানীয় লোক তেওঁলোকে সমদলৰে গৈ দলমাৰা আৰক্ষী চকীৰ বিষয়াৰ হাতত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙলৈ প্ৰেৰণ কৰে এক স্মাৰক পত্ৰ কেৱল দলঙেই নহয় সেই অঞ্চলৰ ৰাস্তা ঘাট বাৰিষা কালত যাতায়াতৰ বাবে ৰাইজ প্ৰত্যেকবাৰ হাহাকাৰ হয় যদিও ৰাইজৰ এই অসুবিধা বিশেষকৈ কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ স্কুললৈ অহা যোৱাকে ধৰি অঞ্চলটোৰ বজাৰ সমাৰ আদি কৰিবলৈ একমাত্ৰ যাতায়াতৰ বাবে প্ৰধান পথটি নিৰ্মাণ তথা মেৰামতিৰ বাবে দাবী তোলে কাৰ্বি ছাত্ৰ নেতৃত্বই তুম আচিও লাবাংস আদেলং কেপাটাং দাবিয়া ফানকে চনিংৰি লো লাসি নেলিলাম থে পুহিতামে কাদোৱে লা सरकार के चारी आकिथे के दिन तुम हंता चोनिंग रिथुले थरलो सो दलong बसे अमेन के दलong तो बनतु पाtor lang li si long lo so contract ke stalang li nang claim kle sub contract sipu kumama pandong pinen itu kelang cari tum an masata me suri kadom nang ping lo nili kini ye ji kela na velo sita me nili kini ye dami ining yang bang kela hello laso adolong ningkaner kep lo ke kim tang adolong kim raw tum hini adolong tangalo tebol tita pinioni la nong tuo dolamara dipto dolong bang ke tangi te bang ke ni kini dang kang tung bang ke lain lo CME matum to council pen contractor pan poisa ki pipeden ma mante contractor tong poisa ke chodet ma aso putha ka bang ni tu nong tu dolamara rat la pen dolamara malaysia rat to bang kini tung dok lo apen engineer ta la so dolong ki kim long nang che lang dun pu nili tum thai dolong le la sia hok lo mo pen nili prang lam ki ni tum ta me than lo la dang skor ki dun o somar pen dang lok boyar ke wang tum ta pen dang lok la pen la dak ki su kyun e tu de par be ha tum ta me la so dolong ka vi pen jo ne pinang an ke dam ke wang thik sak lo la si nili ki chuning ri kang tung bang ke congress sarkar puno ba non bjp ki jari bo ma sarkar puno lape non ke do bom de chautok BMC ke hai pansita me lapen tuliram rong hang karbiang long KCC CM batanili sodak pen chuning ri dun kang tung bang ke la heno nili to adolong phan la pap jin pen nang pat tang ikte nang pat tang pi sonte mesen po buti ni tum duar bagri arad tum chuning আনহাতে প্ৰধান যোগাযোগৰ মাধ্যম ডিপ্লু নৈৰ ওপৰত অৰ্থ সমাপ্তি হৈ পৰি থকা দলংখন নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱালৈকে কাৰ্বি ছাত্ৰ সন্থাই কঠোৰ সংগ্ৰাম অব্যাহত ৰখাৰ কথা সকীয়াই দিছে উল্লেখ্য কেএছএ কাজিৰঙা আৰু কাৰ্বি আংলং যুটীয়া সম্প্ৰসাৰিত সভাত কেএছএ কাজিৰঙা ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি আৰু কেএছএ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটি দৰসিং সিংনাৰৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত কেএছএৰ সভাপতি সিমিয়ন ৰংফাৰ এইচএছডিচিৰ সম্পাদক লাইচন ইংলে বিত্ত সম্পাদক খৰসিং সিংনাৰকে ধৰি স্থানীয় গাঁওবুঢ়া আৰু চৰকাৰী গাঁওবুঢ়া প্ৰমুখ্যে বহু নেতৃস্থানীয় ব্যক্তি অংশ লয় বিশেষ প্ৰতিবেদক কাট নিউজ
কাৰ্বি পৰিষদৰ সচিবালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মৃত্যুত 2 জুলাইত সচিবালয় শোকসভা বিশ্বজিৎ হানছে নামৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মৃত্যুত এখনি শোকসভা আয়োজন কৰি মৃত হানছে আত্মাৰ সদগতি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে আৰু শোক সন্তপ্ত পৰিয়াল তথা আত্মীয়সকললৈ সমবেদনা জ্ঞাপন কৰে মৃত হানছেৰ প্ৰতি একাদলে অস্ত্ৰ অঞ্জলি জনোৱাৰ উপলক্ষে আয়োজিত এই অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপৰিও কাৰ্যবাহী সদস্যবৰ্গ এমএসি মুখ্য সচিব প্ৰমুখ পৰিষদৰ আন সচিব তথা আমোলা বিষয়া আৰু কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে শোকসভাত দিয়া ভাষণত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বিশ্বজিৎ হানছে এই আকস্মিক মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু এই পদৰ বাবে পৰিয়ালৰ লোকৰ ভিতৰত কোনো উপযুক্ত প্ৰাৰ্থী থাকিলে শীঘ্ৰে নিযুক্তিকৰণৰ ব্যৱস্থা কৰি দিয়া হ'ব বুলি ঘোষণা কৰে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ লামডিং ৰোডস্থিত জিএনএমৰ প্ৰথম বাৰ্ষিক আজি শপত গ্ৰহণ সমাৰোহ অনুষ্ঠিত হৈ যায় নাৰ্ছিং সেৱাৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি বন্তি প্ৰজ্বলন আৰু প্ৰথম বাৰ্ষিক শপত গ্ৰহণৰ অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে লেডি অৱ দ্য লেম্প ফ্লোৰেন্স নাইটিংগেলৰ পুষ্পাঞ্জলিৰে শ্ৰদ্ধাৰ্ঘ্য জনায় চিকিৎসা কৰ্মত জড়িত নাৰ্ছসকলৰ বাবে চিকিৎসা সেৱা আগবঢ়াবলৈ যাওঁতে বিধিপূৰ্বক নিয়মানুবৰ্তিতা সেৱাৰ মনোভাৱ অনুশাসন আদিৰ শপত বাক্য পাঠ কৰোৱাই সামূহিকভাৱে চিকিৎসা সেৱাত নাৰ্ছসকলৰ বাবে প্ৰথম চিকিৎসা সেৱাৰ প্ৰৱৰ্তন কৰা লেডি ফ্লোৰেন্স নাইটিংগেলক সুঁৱৰি কৰা এই শপত গ্ৰহণ সমাৰোহ অনুষ্ঠানত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি জিলা স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে আমন্ত্ৰিত অতিথি আৰু সন্মানীয় অতিথি হিচাপে প্ৰাক্তন উপাধ্যক্ষ হৰেন সিং বে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাক্তৰ কাৰেং ৰংপিপি জিএনএমৰ অধ্যক্ষ আইৰিছ টেৰনপিৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে এই সমাৰোহত অংশ লয় মংগল ইংখে ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ অন্তৰ্গত খেৰণী সাংবাদিক সন্থাই আজি 2 জুলাইত দিনজোৰা কাৰ্যসূচীৰে খেৰণীস্থিত কাৰ্বি আংলং কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান উদযাপন কৰা হয় কাৰ্যসূচী অনুসৰি পুৱা 9 বজাৰ পৰা সন্থাটোৰ সভাপতি বীৰেন ইংহি পতাকা উত্তোলন কৰে স্মৃতি তৰ্পণ কৰে জিলা পৰিষদৰ প্ৰাক্তন সদস্য তথা বিশিষ্ট সমাজ সেৱক ৰেঞ্চিং বে তাৰ পিছত খেৰণীস্থিত কৃষি প্ৰশিক্ষণ শিবিৰৰ চৌহদত সৰ্বমুঠ 150 ডাল বৃক্ষৰ পুলি ৰোপণ কৰে দিনৰ 12 বজাৰ পৰা সাংবাদিক সন্থাৰ সভাপতি বীৰেন ইংহিৰ সভাপতিত্বত বৰ্তমান সদৌ অসমত চলি থকা সমাজ ব্যৱস্থা তথা কুসংস্কাৰ অন্ধবিশ্বাসৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত কৰে খেৰণী সাংবাদিক সন্থাৰ সম্পাদক আলোক বৰ্মন বৰবৰাই সভাৰ উদ্দেশ্যে ব্যাখ্যা তথা অতিথি পৰিচয় কৰা সভাত অসম নেপালী সাহিত্য সভাৰ কাৰ্বি জিলা সমিতিৰ সভাপতি ৰাণা কাফলে প্ৰাক্তন পৰিষদীয় সদস্য ৰেঞ্চিং বে কাৰ্বি লামমেদ আমেৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক জয়ৰাম ৰংহাং সাংবাদিক সন্থাৰ উপদেষ্টা ক্ৰমে বাবুচনা বৰবৰা ধনেশ্বৰ বৈশ্য ৰুদ্ৰেশ্বৰ পকলিয়াল কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চেমছন টেৰন অসম সাহিত্য সভাৰ খেৰণী শাখাৰ সভাপতি সনত বৰুৱা কাৰ্বি লামমেদ আমেৰ খেৰণী শাখাৰ সভাপতি ৰামসিং কাঠৰকে ধৰি শৰৎ কপ মেমৰিয়েল একাডেমী প্ৰধান শিক্ষক মহেশ্বৰ ৰংহাং পশ্চিম কাৰ্বি আংলঙৰ জ্যেষ্ঠ সাংবাদিক নন্দৰাম বৰদলৈ আঁত ধৰে এই অনুষ্ঠানত খেৰণীৰ পৰা বীৰেন ইংহিৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতি পিছত পুনৰ বাতৰি মজিয়াত
ডিফু এগৰাকী বিশিষ্ট সাংবাদিক স্বৰূপ লস্কৰ সাংবাদিকতাৰ পৰা স্বইচ্ছাৰে লৈছে বিদায় বহুদিন সাংবাদিকতাৰ সৈতে জড়িত সাংবাদিক লস্কৰ এই ইচ্ছা সন্মান জনাই ডিফুৰে কেইবাগৰাকী সহকৰ্মী সাংবাদিকসকলে কাৰ্বি প্ৰতিদিন কাকতৰ 1 জুলাইত সন্ধিয়া অনাৰম্ভ সভাৰ যোগে বিদায় সম্ভাষণ জনোৱা হয় উদীয়মান যুৱ সাংবাদিক স্বৰূপ লস্কৰে হঠাতে সাংবাদিকতাৰ পৰা এইদৰে বিদায় লোৱা খবৰে আটাইতকৈ দুখিত কৰে যদিও বেলেগ এটা কৰ্মসংস্থাপনৰ বাবে এই বৃত্তৰ পৰা স্বইচ্ছাৰে বিদায় লোৱা বুলি ঘোষণা কৰে লস্কৰে সাংবাদিকতাৰ লাইনটোহে পাতিছে মোৰ প্ৰিয় ঠাই হ'ল হামৰেনৰে মোৰ শৈশৱ যৌৱন তাতে পাৰ কৰিছোঁ গতিকে এতিয়াও হামৰেনখন মোৰ মানে আটাইতকৈ প্ৰিয় ঠাই মানে হামৰেনৰ যিকোনো মানুহে বিদ্যুতে যেতিয়া লগ পায় যিটো আন্তৰিকতাৰে ঘৰৰ ল'ৰাটোৰ দৰে মানে নিউ জেনেৰেশ্যনে হয়তো চিন্তা কৰিব পাৰে এতিয়া কিন্তু পুৰণা যিখিনি আমাৰ বন্ধু বান্ধৱ আছিলে বা ছিনিয়ৰ মানুহখিনি আমি যিখন দেউতাৰ য'ত চাকৰি আছিলে সেই অফিচটোৰ ওচৰতে ৰংকাবি বুলি এখন গাঁও আছিলে তাত কিছুমান গাঁও এটা কিছুমান ঢুকাইছে বাৰু কিন্তু সেই গাঁওখন তাৰ মানুহখিনি তেওঁলোকৰ যি মৰম চেনেহ এতিয়াও হামৰেন গ'লে মানে হেৰি কয় যে 14 বছৰ আছে কিবা কিবি এনেকুৱা কিবা কিবি গৈ পেলাই কি খাইছোঁ জন্মসূত্ৰে পশ্চিম কাৰ্বি আংলঙৰ হামৰেং নিবাসী স্বৰূপ লস্কৰ আচল ঘৰ নগাঁৱত যদিও বিগত সুদীৰ্ঘ বছৰে ডিফু নিবাসী হৈ পৰে আৰু সংবাদ জগতৰে একেবাৰে ব্যস্ত সাংবাদিক হিচাপে সংবাদ সেৱা আগবঢ়ায় তেওঁ গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰতিদিন কাকতত সাংবাদিকতা কৰাৰ উপৰিও স্থানীয় কাকত আৰ্লেং ডেইলি দৈনিক কাৰ্বি স্থানীয় বৈদ্যুতিক মাধ্যম কাট চেনেল পাহাৰীয়া খবৰত সংবাদ সেৱা আগবঢ়ায় মিতভাষী সৎ আৰু সৰবৰাহী সাংবাদিক স্বৰূপ লস্কৰক বিদায় সম্ভাষণ জনোৱাৰ উদ্দেশ্যেৰে সন্ধিয়া ঠেকাৰ কাকতৰ কাৰ্যালয়ত GPCK সভাপতি তথা কাৰ্বি দৈনিক কাকতৰ সম্পাদক কিৰি ৰংহাঙৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় বিদায় সভাৰ সাংবাদিকতাৰ পৰা এইদৰে হঠাৎ সন্যাস লোৱা কাৰ্যত দুখ প্ৰকাশ কৰে যদিও তেওঁ কৰিব বিচৰা অন্য নতুন বৃত্তৰ পৰা আটাই শুভেচ্ছা জ্ঞাপন কৰে হামৰেন মহকুমাৰ অন্তৰ্গত তিৰিকিম কেএছএ উপশাখাৰ সদস্য পদৰ সালসলনি কৰা হয় 2 জুলাইত তিৰিকিম কেএছএ উপশাখাৰ নিজা কাৰ্যালয়ত অনুষ্ঠিত সভাৰ সন্থাৰ সংবিধানৰ মতে কেএছএ পুৰণি সমিতিৰ সদস্যসকলক সালসলনি ঘটাই নতুন সদস্যসকলক বিভিন্ন বিষয়বাবৰ দায়িত্ব দিয়া হয় হামৰেন কেএছএৰ আঞ্চলিক কমিটিৰ সাংগঠনিক সম্পাদক লিপছন বে কেএছএ হামৰেন মুখ্য শাখাৰ সভাপতি প্ৰশান্ত ইংটি সম্পাদক বালিচন বে সহকাৰী সম্পাদক চেমছন ইংটেৰ উপস্থিতিত অনুষ্ঠিত সভাত নতুন সমিতিৰ বাবে নতুন সদস্য পদৰ নিৰ্বাচন কৰা হয় সভাত সৰ্বসিদ্ধান্তক্ৰমে সভাপতি বৰ ইমটিছো উপসভাপতি ক্ৰমে শিৱৰাম ক্ৰো আৰু ৱাইচং তেৰা সম্পাদক ৰুস্তম ইংটি সহকাৰী সম্পাদক ক্ৰমে বীৰতন তেৰাং আৰু বীৰেন হানছে সাংস্কৃতিক সম্পাদক ভাৰত ৰংহাং বিত্ত সম্পাদক লংথিৰ তেৰাং সাংগঠনিক সম্পাদক থং তেৰণ প্ৰচাৰ সম্পাদিকা পূৰ্ণিমা তেৰাংপিক লৈ নতুন সমিতি গঠন কৰা হয় নতুন সমিতি গঠন কৰাৰ পিছতেই পুৰণি সমিতিখন ভংগ কৰি দিয়া হয় বিশেষ প্ৰতিবেদক কাট নিউজ ইণ্টাৰনেটৰ জনপ্ৰিয় চেনেল ইউটিউবৰ যোগে ফিল্ম সম্প্ৰচাৰ কৰি ৰোষত পৰিব লগা হৈছে কাৰ্বি ক্ৰিয়েটিভ দা হোম এণ্টাৰটেইনমেণ্ট হামৰেনৰ আৰ্থি প্ৰডাকশ্যনৰ পৰা নিৰ্মাণ কৰা হৈছে কাৰ্বি জনপ্ৰিয় ফিল্ম চিনিং আমানাই বিগত 2017 চনত হামৰেন আৰ্থিৰ প্ৰডাকশ্যনে নিৰ্মাণ কৰিছিল চিনিং আমানাই এই ফিল্মৰ নিৰ্মাণত ৰৈ যোৱা বিভিন্ন আখুৱাবোৰ সম্পাদনৰ কাম এতিয়াও বাকী আছে এনে পৰিপ্ৰেক্ষিতত কৰ্তৃত্বহীনভাৱে 25 জুনৰ পৰা কাৰ্বি ক্ৰিয়েটিভ দা হোম এণ্টাৰটেইনমেণ্ট জনপ্ৰিয় ইণ্টাৰনেট চেনেল ইউটিউব যোগে এইদৰে সম্প্ৰচাৰ কৰা কাৰ্যত ক্ষুভিত হৈছে এই ফিল্ম নিৰ্মাই আৰ্থিৰ প্ৰডাকশ্যন এই ফিল্ম নিৰ্মাণকাৰী খৰচিং ক্ৰয় কয় যে সৰ্বমুঠ 9 লাখ বাজেটত নিৰ্মাণ কৰা হৈছে এই ফিল্ম চিনিং আমানাই কুপিয়া পছি প্ৰেছ মিডিয়া along press release ipinang koma asulam the buthak la bangso alam the bangso alam arjan alam the buthak ela hello jinili tum athir production present ko ahin pen
sini mana alam kana yang tiar lo labang so alam sinema tiar konek na phi nilitum abdesana jorjila labang so film nedalong ma youtube long klangal lasi nilitum athir production hinpen kham khilo mate karbi film society hinpen kham khe pono labang so youtube long kipi abang ku bang ketuman same jok je lapen karbi khe ajutan hubar lo ahutur busi nilipudami lasi langan fulana iritum karbi film wa karbi society alum tumolo ahutur jibi nane lapen labangso a film nedalong ka upload abang ku bang kitum hanili tum chini jirang rang ho labangso bang ku bang kitum han nitum kinerji la son hello jen mong iruya mong apor pilo la iruya mong apor pipen jongsi arang itu producer lo nang serendar de bulutan de nitum karbi film society ahin pensame sodak pen oponji তাৰে পশ্চিম কাৰ্বি আংলঙৰ কেইবাটাও বিশেষ ঠাই প্ৰদৰ্শন কৰি এতিয়ালৈ মাত্ৰ 2 লাখ মানুহে আহিছে পূব কাৰ্বি আংলঙৰ ডিফু চহৰতো প্ৰদৰ্শন কৰা হোৱা নাই ইয়াৰ ভিচিডি ডিভিডি আদিও বনোৱা হোৱা নাই মুঠতে সম্পূৰ্ণভাৱে ব্যৱসায় পৰ্যায়ত যাবলৈ এতিয়াও আছে বহু বাকী হেহে অতি শীঘ্ৰে কাৰ্বি ক্ৰিয়েটিভ দ্য এণ্টাৰটেইনমেণ্টৰ স্বত্বাধিকাৰীৰ হামৰেনৰ আঠিৰ প্ৰডাকশ্যনক লগ ধৰিব লাগে বুলি কোৱাৰ লগতে হকিয়নি দি কৈছে যে ইয়াৰ অন্যথা আঠিৰ প্ৰডাকশ্যনে যিকো পদক্ষেপ ল'ব হামৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট কাৰ্ড নিউজ ফিফা ৱৰ্ল্ড কাপৰ লগত সংগতি ৰাখি মাঞ্জা স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত মাঞ্জা খেৰণী খেলপথাৰত 2 জুলাইৰ পৰা আৰম্ভ কৰা হৈছে মাঞ্জা লীগ মেচ আজি আৰম্ভণি মেচৰ উপলক্ষে মাঞ্জা ক্লাবৰ উদ্যোগত আয়োজিত সভাত মাঞ্জা বজাৰ কমিটি ইউনাইটেড সভাপতি ধনসিং তেৰণ ডিফু মাঞ্জা কেচিএছৰ সভাপতি দিলীপ তেৰাং এমএছচি সভাপতি সাৰ্থে ইংটি প্ৰমুখ বহু বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকে কেৱল মাঞ্জা ক্লাবৰ অধীনত হ'বলগীয়া এই লীগ মেচত সৰ্বমুঠ 8টা টিমে খেলিব যদিও কাছা অধীনৰ ক্লাবৰ সমূহৰ পৰা খেলিবৰ বাবে ইতিমধ্যে আলোচনা বিলোচনা কৰা হৈছে আনহাতে আজি আৰম্ভণি মেচত ইউনাইটেড এফচি আৰু লানলাই এফচিৰ মাজত অনুষ্ঠিত হয় আৰম্ভণি মেচত ইউনাইটেড এফচিক 3 গলত পৰাস্ত কৰি লানলাই এফচিয়ে বিজয় সাব্যস্ত কৰে মংগল ইংহি ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ